তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত আদৰ্শ বিদ্যালয় তামুলপুৰ প্ৰাংগণত আজি গুৱাহাটী RAY ফাউণ্ডেশ্যন, লিটল হোপ ইণ্ডিয়া আৰু দ্য পিৰিয়ড ছ'চাইটি আছামৰ উদ্যোগত আৰম্ভ কৰা হয় মাহেকীয়া নিষেধাজ্ঞা শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰীসকলৰ মাজত নেপকিন বিতৰণ কৰা হয়। মূলতঃ ছোৱালীসকলৰ মাজত ঋতুস্ৰাৱ সন্দৰ্ভত অনুষ্ঠানটোৰ আয়োজন কৰি আজি তামুলপুৰ আদৰ্শ বিদ্যালয়ত অসমৰ দুৰ্গম অঞ্চলত ঋতুস্ৰাৱক ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ লক্ষ্যৰে ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা আৰু নিষেধাজ্ঞাৰ ওপৰত এক শিক্ষামূলক সজাগতা অধিৱেশন অনুষ্ঠিত হয়। আদৰ্শ বিদ্যালয় তামুলপুৰ অধ্যক্ষ ঋতিকা বৰুৱাৰ সঞ্চালনাত আৰম্ভ হোৱা আজিৰ এই সজাগতা অনুষ্ঠানত তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হিমাশ্ৰী খনিকৰ, লিটল হোপ ছ'চাইটিৰ প্ৰতিষ্ঠাপক সম্পাদক জয়া থাদানী, উপসভাপতি শ্বাফি আলম, প্ৰকল্প বিষয়া মোহিনী তিৱাৰী, ৰে ফাউণ্ডেশ্যনৰ তাপস্বী বৰুৱা, মৌচিন বৰভূঞে ছাত্ৰীসকলৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতা, ঋতুস্ৰাৱৰ সময়ত ল'ব লগা সাৱধানতা, খাদ্যাভ্যাস, শৰীৰচৰ্চা, নেপকিনৰ বিশুদ্ধতা আৰু ব্যৱহাৰ আদিৰ বিষয়ে আলোচনা কৰা হয়। গুৱাহাটীৰ ৰটাৰী ক্লাব লুইতৰ সদস্যসকল উপস্থিত থকাৰ লগতে সজাগতা সভাত কুমাৰীকাটা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, কুমাৰীকাটা ছোৱালী হাইস্কুল, কুমাৰীকাটা হাই মাদ্ৰাছা, UN একাডেমী, ২ নং গোপীনাথপুৰ প্ৰাথমিক বিদ্যালয় আৰু দাউগাংবাৰী হাইস্কুলৰ লগতে আদৰ্শ বিদ্যালয় তামুলপুৰৰ ছাত্ৰী, শিক্ষয়িত্ৰীসহ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। নমস্কাৰ, মোৰ নাম তাপস্বী বৰুৱা। মই ৰে ফাউণ্ডেশ্যনৰ প্ৰেছিডেণ্ট আৰু ফাউণ্ডাৰ হয়। ৰে ফাউণ্ডেশ্যনৰ লগত আৰু দুটা অৰ্গেনাইজেশ্যন, নাম হ'ল দ্য পিৰিয়ড ছ'চাইটি আছাম আৰু এটা অৰ্গেনাইজেশ্যন দ্য লিটল হোপ ইণ্ডিয়া। এই তিনিটা অৰ্গেনাইজেশ্যনে মিলি পেলাই এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছে, নামটো হ'ল মাহেকীয়া, ওৱান টেবু এট এ টাইম। আৰু এই যোনটো কেম্পেইন আমি আজি ইয়াতে আদৰ্শ বিদ্যালয়ত লঞ্চ কৰিছোঁ, সেইটো ছাপোৰ্ট কৰিছে আমাৰ ৰটাৰী ক্লাব অফ গুৱাহাটী লুইট। তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভো আমাৰ লগত আছে। আৰু এটা ক্লাব আছে, তেওঁলোক হ'ল ৰটাৰী ক্লাব অফ নামচাই। তেওঁলোক আহিব নোৱাৰিলে, কিন্তু এই গোটেইকেইটা অৰ্গেনাইজেশ্যনে মিলি আজি এটা টপিকৰ ওপৰতে জ্ঞান বাচ্ছাখিনিক যিমানে পাৰোঁ দিবলৈ আমি এটা চেষ্টা কৰিলোঁ, আৰু সেইটো হ'ল মাহেকীয়া। ব্যুৰ ৰিপৰ্ট, এনজে মিডিয়া।